NRCত বিদেশীৰ নাম সোমোৱাৰ চেষ্টা যিমানে NRCৰ খচৰা প্ৰকাশৰ দিন চমু চাপি আহিছে সিমানে NRCত অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্তিৰ আশংকা বৃদ্ধি হৈ আহিছে সেইবাবে বৃহস্পতিবাৰে আছুকে ধৰি 28টা সংগঠনে NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজিৰাক সাক্ষাৎ কৰে সাক্ষাৎকালত অবৈধ বিদেশীয়ে নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰাকৈ NRC বিষয়া কৰ্মচাৰীসকলক সচেতন হ'বলৈ আহ্বান জনায় কেউটা সংগঠনে অবৈধ বাংলাদেশী এতিয়াও ভুল তথ্যৰে নিজৰ নামটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে কোনো কাৰণত এজনো অবৈধ বাংলাদেশীৰ নাম যাতে উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয় তাৰ কাৰণে সকলো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ লোৱাটো আমি দাবী কৰিছোঁ আজি তেখেতসকলে আহ্বান জনাব বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত তেখেতসকলৰ হাতত কোনো কাৰণত অবৈধ বাংলাদেশী নাম যাতে NRCত অন্তৰ্ভুক্ত হ'ব নোৱাৰে NRCৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীয়ে অধিক দুগুণ উদ্যমেৰে যাতে কামত আত্মনিয়োগ কৰি থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ সকলো সংগঠনৰ স্পষ্ট মত সন্দেহজনক কোনো ব্যক্তিৰ নাম থাকিব নোৱাৰিব অসম চুক্তি ভংগ কৰি কাকো আনিব দিয়া নহ'ব ইলিগেল মাইগ্ৰেণ্ট পপুলেশ্যন থকাৰ কাৰণে আজি খিলঞ্জীয়া মানুহে শান্তিৰে এটা নিৰাপদ জীৱন যাপন কৰিব পৰা নাই আৰু ভৱিষ্যতটো এটা ছিকিউৰ এটা সুৰক্ষিত ভৱিষ্যত আমি কেতিয়াও এইটো ফিল কৰিব পৰা নাই হিন্দুৱে হওক বা মুছলমানেই হওক 25 মাৰ্চ 71ৰ পিছত অহা কোনো অবৈধ বাংলাদেশী যাতে নাগৰিকপঞ্জীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে ইয়াৰ কাৰণে খুব ষ্ট্ৰিক্টভাৱে তেওঁলোকে ভিজিল কৰিব লাগিব আৰু ৰাজ্য চৰকাৰেও যিবোৰ শক্তিয়ে এই নাগৰিকপঞ্জী উন্নীতকৰণৰ কামটোক বিঘ্নিত কৰিব বিচাৰিছে বাধা প্ৰদান কৰিব বিচাৰিছে সেই শক্তিসমূহক চিহ্নিত কৰিবলৈ আৰু তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ গুৱাহাটীৰ পৰা লক্ষ্যজিৎ বৰুৱা আছাম টক্স